দেউতা গতিকে তই মোৰ কথা শুনিবই লাগিব দেউতা শব্দ অৰ্থ নজনা দেউতা হত্যা গতিকে দেউতা শব্দ অৰ্থ মোৰ এজন সন্তান নকৰিবা আৰু 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 এইবিলাক গণিব তোৰ চহী লাগে নহয় চহী লাগে মোৰ পাঁচ পাকিটা হোটেল বনাব নহয় হোটেল বনাব আৰু এটা কথা কৈ যাওঁ এপাৰখন মোৰ জান হয় জান মোৰ প্ৰেমৰ সাক্ষী তাৰ জানে যেনেকৈ মমতাজৰ স্মৃতি তাজমহল আনিছিল মই মোৰ প্ৰেমৰ স্মৃতি পাঁচখনৰ সময় যদি অহিত চিন্তা কৰে মই কিন্তু তাকো দিয়াই নাথাকে হাজাৰে হওক ভাবেলে কোনোবাই হওক তই মনত ৰক্ষা পাৰিলে ভাল হ'ব তাৰ মানে যি বুজিছো হোটেলখন নথোৱাৰ মনেৰে নোৱাৰা কাম সদায় বুদ্ধিৰে কৰা সিধা ৰাস্তাৰে যদি সি মাটি টুকুৰা আহি নিদো বুলি কৈছে আগৰি বেকা কৰিবই লাগিব কিবা চিন্তা কৰি পাইছা নেকি দেউতা পাৰ্কত এনেকুৱা এটা ঘটনা ঘটাব লাগিব যাতে প্ৰশাসনে পাৰ্কখন বন্ধ কৰিবলৈ অৰ্ডাৰ দিয়ে পাৰ্কখন বন্ধ কৰি নহ'ব যদি হোটেল হ'ব লাগে তেনেহ'লে মনইদাক তেনেকৈ নহওক আঁতৰাবই লাগিব নতুবা এনেকুৱা এটা গেট বনাব লাগিব যাতে মনইদাৰ জেল হয় মদৰ গেট যদি পাৰ্কত এটা মদৰ হয় ডেড বডি ওলাই তেতিয়াও ডেড বডিটো আজিকালি য'তে ত'তে ওলায় পুলিচ আহিব ইনভেষ্টিগেশ্যন হ'ব তাততো মনৰ একো ক্ষতি নহওক মলয় হত্যাকাৰী বুলিও প্ৰমাণ নহয়